কাশ্মীৰিঙা মোৰ আন্তাকটিলা সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সেইবোৰে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ মই। মাজে মাজে দেখাম আৰু কি কৰোঁ কি নকৰোঁ। তেন্তে ব'লক চাওঁগৈ। আজি আমাৰ ঘৰত এইটো খাব বোলে পাপাই আনি থৈ দিছে। এইটো পুৰা চিঞৰিছে আৰু কিবা কাইটৰ পাতগছ আনি থৈছে। কি হয় এইটো মই নাজানো বাৰু, পিছত আপোনালোকক জনাম বাৰু কি হয়। ভালকৈ দেখাম কেনেকৈ বনাব কি বনাব দেখাম বাৰু দেই। এইটো কি বুলি কয়? কি কয় এইটো? তেজমৈ। তেজমৈ পাত। আগৰ মানুহবিলাকে তেজমৈ এই দাঁতোন কৰিছিলে। দাঁতোন কৰিলে পোক পৰুৱা আদি কৰি দাঁতৰ হেৰি নাথাকে। আজি মুৰ্গীৰ লগত খাবলৈ তেজমৰি পাত আনিছে। তেজমৰি ন, তেজমৰি পাত দাঁতৰ কাৰণেও বহুত ভাল বুলি কৈছে। দাঁত নিচিনাই লাগিছে এইবোৰ পাত। আজিৰ দুপৰীয়া সাজ দালি, এয়া লাই শাক আৰু চাটনি অলপ আছিলে, সেনেকৈ খাই দিলোঁ। আৰু ইয়াত দাই মৌ মাখি ধৰিছে, পৰি গ'ল মানে তো ভাল কৰি আছে। মই খিৰিকীৰ পৰা অলপ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। হাই, চাহ তাহ খাই মেলি আজৰি হ'লোঁ। আৰু আপোনালোকক ৰাতিপুৱাতে দেখাইছিলোঁ যে আজি স্পেচিয়েল ডিছ এটা বনিব। তো আজি বনাবলৈ ৰেডি কৰিছে আৰু দেখাওঁ কেনেকৈ কি ৰেডি কৰিছে। তো চাই থাকক ভিডিঅ'টো। লোকেল মুৰ্গীটো কাটি বাচি আজৰি হ'ল। আৰু এফালে পিঁয়াজ আদা নহৰু লৈ লৈছে পিচি। আৰু এয়া হৈছে কি পাত পাবা? কি পাত আছিলে? তেজমৈ পাত। তেজমৰি পাত। তেজমৰি পাতখিলা মই ধুই মেলি থৈ দিছোঁ। এখিলা ইয়াত সৰু সৰু কাঁইট থাকে, এইবোৰ আমি আঁতৰাই লৈছোঁ। কাঁইটবোৰ আঁতৰাব লাগে নালাগে নাজানো বাৰু, কিন্তু আমি আঁতৰাই লৈছোঁ। আৰু তেজপাত লৈছোঁ। তেজপাত কেঁচাকৈ ল'ব লাগে বোলে। আজি বনিব তেজমৰি পাত ন, তেজমৰি পাতৰ নহয়। আজি তেজমৰি পাতৰ লগত লোকেল মাংস বনাব। সেইটোৱে ৰেচিপি, মেইন ৰেচিপি এইটোৱে। ছাইডত এয়া মাংস পুৰি আছে। তো মাংসখিনিত কণী এটা ভাঙি লৈছে আৰু ছাইডত সকলো বস্তু যোগান কৰি লৈছে। এয়া দিছে বেচন, সকলো বস্তু মিক্স কৰি ল'ব। ইয়াত সোৱাদ অনুসৰি নিমখ দিছে, মিক্স কৰি লৈছে আৰু কেৰাহীটো পাতি দিলে আৰু তেলখিনি গৰমো হ'ল। আৰু এতিয়া মিক্স কৰি থোৱা মাংসখিনি দি দিছে আৰু ফ্ৰাই কৰি উলিয়াই ল'লে। আৰু একেটা কেৰাহীতে ইউজ কৰিছে। গৰম তেলত দিছে তেজপাত, প্ৰথমতে দি লৈছে তেজপাতটো, তাৰপিছত তেজমৰি পাত, প্ৰচেষ্টাটো চলি গৈ আছে আৰু অলপ দেৰি সিজাইছে। তাৰপিছত ৰচুন আদা পেষ্টটো দি দিছে। অলপ ৰঙা হোৱালৈকে থ'ব আৰু পেষ্টটো অকণমান ৰঙা হোৱাৰ পিছতে দি দিলে পিঁয়াজ আৰু যি মছলা ইউজ কৰে সেইবোৰ দি দিলে। আৰু এইখিনি এনেকুৱা হৈ গ'ল। আৰু যি ইউজ কৰিব পাৰে মাংসত, নৰ্মেল মাংসত যি ইউজ কৰে মছলা বা হালধি সেইবোৰ দি দিলে। আৰু এইখিনি মাংসখিনি দি দিলে। তাৰপিছত খুব ধুনীয়া লাগিছে ন দেখিবলৈ, মোৰ কিন্তু বহুত ভাল লাগিছে দেখিবলৈ। তাৰপিছত আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিজে যিমান পৰিমাণৰ বিচাৰে পানী দিব পাৰে। বেছিকৈ নিদিব, কমকৈ দিব। কমকৈ দিলে টেষ্টটো আহে দিয়কচোন। এয়া আমাৰ ৰেডি হ'ল তেজমৰি পাতৰ লগত লোকেল মুৰ্গী
ৰেচিপিটো আজি আৰু খাই পিছে বহুতে ভাল লাগিছিল আপোনালোকেও এদিন ট্ৰাই কৰি চাব খাব লাগে কেতিয়াবা কালি ভিডিঅ'টো এণ্ড নকৰিলোঁ আৰু সেইটো কাৰণে ভাবিছোঁ কি এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ কালি তেজমূৰি পাতৰ লগত লোকেল চিকেন খাইছিলোঁ মোৰ কাৰণে একদম নতুন ৰেচিপি আছিলে এইটো তেজমূৰি পাতৰ লগত মই একো খাই নাই পোৱা এবাৰ প্ৰথমবাৰৰ কাৰণে খাইছিলোঁ ভাল লাগিলে আমাৰ খাই পেলাই আৰু আপোনালোকেও খাই চাব এই তেজমূৰি পাতৰ মানে গছজোপাৰ তেজমূৰি গছজোপাই বুলি ক'ব লাগিব ডালটো দাঁতৰ কাৰণে ইউজ কৰিছিল আগৰ দিনৰ মানুহবোৰে আৰু তেজমূৰি পাতো মানে ঔষধৰ হিচাপত কাম কৰে আমাৰ খাই ভাল লাগিলে আৰু মানে নৰ্মেলি যেনেকৈ চিকেন বনাই তেনেকৈ বনোৱা হৈছিলে চবৰ নিজৰ নিজৰ ৰেচিপি আছে চবে নিজে নিজৰ মতে যেনেকৈ বনায় আৰু তেনেকৈ বনাব পাৰে কিন্তু তেজমূৰি পাতটো দিয়াৰ পিছত মানে টেষ্টটোৱে বেলেগ লাগি যায় আপোনালোকে কেতিয়াবা এদিন ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পায় আৰু মোৰ ভিডিঅ' যোনে যোনে শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ যে মোৰ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা মোৰ ছাবস্ক্ৰাইবাৰ এটা এটাকৈ প্ৰতিটো ভিডিঅ'ত মানে এটা এটাকৈ বাঢ়িছে যিহেতু 0ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু মোৰ মানে ইমান পপুলাৰিটি নাই মোৰ যোনে মোক মানে কোনো চিনি পোৱা নাই চিনি নাপাইছিলে এতিয়া লাহে লাহেকৈ এটা এটাকৈ বাঢ়িছে ছাবস্ক্ৰাইবাৰ ভাল পাইছে চাগে বুলি ময়ো ভাবিছোঁ মোৰ কাৰণে এটা এটাকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িলেও বহুত হ'ব দিয়কচোন লাহে লাহে তো সেইটোৱে আৰু আপোনালোকে মোক মানে কি ক'ম লাইক কমেণ্ট শ্বেয়াৰ আৰু মানে শ্বেয়াৰ যি কৰিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ মানে কৰিলে মানে কিবা এটা মানে মনটো ভাল লাগি যায় যিহেতু নতুন নিজৰ কাৰণেই কৰিছিলোঁ ভিডিঅ' কিন্তু এতিয়া লাগে কি আপোনালোকৰ কাৰণে কৰোঁ বুলি নিজৰ কাৰণেও কৰোঁ আপোনালোকৰ কাৰণেও কৰোঁ নিচিনা লাগে আৰু আশা কৰিছোঁ মোৰ লাহেকৈ 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 মানে হৈ যাব আৰু লাহে লাহে ছাবস্ক্ৰাইবাৰ বাঢ়িব মৰম পাম আপোনালোকৰ পৰা আৰু এতিয়াও পাইছোঁ যিহেতু মই একদম 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ লাহে লাহে পাইছোঁ আৰু ছাবস্ক্ৰাইবাৰ তো মোৰো ভাল লাগিছে আৰু পিছলৈও যাতে এনেকৈ পাই যাওঁ আৰু লাহে 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 সেনেকৈ এটা এটাকৈ বাঢ়ি গ'লেও হ'ব দিয়কচোন এটুপ এটুপকৈ কি হয় নদী হৈ যায় ন তো সেনেকৈ মোৰ এটা এটাকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িলেও হ'ব বাৰু বহুত দিন লাগিলেও লাগক মানে বাঢ়িলেও হ'ব আৰু দিয়কচোন আপোনালোকৰ কাৰণেও মোৰ নিজৰ কাৰণেও কৰি যাম আপোনালোকৰ কাৰণেও কৰি যাম আৰু মই ভিডিঅ' দিয়ে যাম মানে আৰু তো সেইটোৱে আশা কৰি মেলি আৰু ভিডিঅ'টো এণ্ড কৰি দিওঁ মোৰ আহি থকা ভিডিঅ'বোৰ আপোনালোকে চাব বুলি আশা কৰিছোঁ তেন্তে ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই